তাৰিখত তেওঁলোকৰ অৱস্থাটো কি আছে? তেওঁলোকৰ 17টা জিকিছিল MCLA, সবতো পলাই এতিয়া 10জন আছে, সবতো গুচি গ'ল। আজি ৰাইজ ইয়াৰ সব BPF আৰু কংগ্ৰেছৰ হয়। 1500 ইয়াৰ ভিতৰত 1200 BPFৰ ৰাইজ। এই BPFৰ ৰাইজ আৰু দলৰ কৰ্মকৰ্তাসকলে আমাৰ UPP দলত যোগদান কৰিলে। হাগ্ৰামা মহিলাৰে তেওঁলোকৰ কোনো লজ্জা নাই। মই যদি চিধাকৈ যদি কওঁ, হাগ্ৰামা মহিলাৰে চুপে সেই এছেম্বলি কোঅৰ্ডিনেশ্যনত তেওঁলোকৰ 3জন MLA অসম চৰকাৰক সহায় কৰি আছে। আৰু ইফালে ৰাজহুৱাকৈ BTC চৰকাৰক তেওঁলোকে গালি পাৰে, হয় না নহয়? আচ্ছা, BTCত কোন আছে চৰকাৰত? ইয়াৰ BJP UPPL আছে না নাই? BJP চৰকাৰ হয় না নহয়? BTC চৰকাৰ নোৱাৰে, সিহঁতে ভয় কৰে। সুবিধাবাদী যে ৰাজনীতি কৰি আছে এইটোতো স্পষ্ট। আৰু এই কথাখিনি আজি ৰাইজে বুজি নাপায় নেকি? লোকসভা নিৰ্বাচনৰ কাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে UPPL দলক সহযোগ কৰিবলৈ আহিছে। NDAৰ প্ৰাৰ্থী আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জিকাবৰ কাৰণে ৰাইজে আজি এক হিল দল ভাঙি আজি উপস্থিত হৈছে। আৰু ইয়াৰ এটা প্ৰমাণ হিচাপে আমি আজি পালোঁ ইয়াৰ বোকা মাৰি আমাৰ এই খেলপথাৰখনত 1500তকৈ বেছি আমাৰ কংগ্ৰেছৰ পৰা আৰু BPFৰ পৰা ৰাইজ আৰু দলীয় কৰ্মকৰ্তাসকলে আমাৰ UPP দলত আজি যোগদান কৰিলে। তো কথাটো একেবাৰে স্পষ্ট হৈ গ'ল, বিটিআৰ অঞ্চলত কংগ্ৰেছ আৰু BPF দল একেবাৰে নাইকিয়া হৈ যাব, নাইকিয়া হ'বলৈ গৈ আছে। আগন্তুক দিনত ৰাইজে শান্তিৰে জীয়াই থাকিব বিচাৰিছে, উন্নয়ন বিচাৰিছে। তো গতিকে ৰাইজে শান্তি আৰু উন্নয়ন বিচাৰাৰ স্বাৰ্থত আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলাই আছে গঠবন্ধনৰ চৰকাৰ, এই চৰকাৰখনক সহায় কৰিবলৈ আহিছে। আৰু এইটো আমাৰ কাৰণে ভাল এটা লক্ষণ হয়। আজি শান্তি আমি স্থাপন কৰিছোঁ, সকলোৱে একেলগে মিলা প্ৰীতিৰে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ পাইছে, সকলোৱে সেইটোকে বিচাৰিছে। তো গতিকে বিগত সময়ছোৱাত কোনোবা BPF কৰিছিল, কোনোবা কংগ্ৰেছ কৰিছিল, এতিয়া উন্নয়ন আৰু শান্তিৰ স্বাৰ্থত সব UPPL দলত যোগদান কৰি পেলাই BTC চৰকাৰখনক সহায় কৰিবলৈ ওলাই আহিছে। আমি কৈ আছোঁ কি হাগ্ৰামা মহিলাৰ অৱস্থাটো কি আছে? আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থাটো কি আছে? তেওঁলোকৰ 17টা জিকিছিল MCLA, সবতো পলাই এতিয়া 10জন আছে, সবতো গুচি গ'ল। আজি ৰাইজ ইয়াৰ সব BPF আৰু কংগ্ৰেছৰ হয়। 1500 ইয়াৰ ভিতৰত 1200 BPFৰ ৰাইজ। এই BPFৰ ৰাইজ আৰু দলৰ কৰ্মকৰ্তাসকলে আমাৰ UPP দলত যোগদান কৰিলে। ইয়াৰ অৰ্থটো কি আছে? তো গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতৰ সেই আগৰ 15 বছৰীয়া যিটো দাদাগিৰিৰ চৰকাৰ সেইটোকে ভাবি আছে, এই চিটুৱেশ্যনটো ভাবি আছে, সেইকাৰণে তেখেতে জিকিব বুলি ভাবিছে। এতিয়াতো এইটো নহয়, এতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা হৈ গ'ল, সব নিজৰ মনৰ কথা আজি ক'বলৈ সুবিধা পাইছে, শান্তি বিচাৰিছে। শান্তি যি পাৰ্টীয়ে কাম কৰিব, যি পাৰ্টীয়ে উন্নয়নৰ কাম কৰিব, সেই পাৰ্টীকে দিব। তো আজিৰ তাৰিখত BPFক ভোট দিয়াৰ কোনো যুক্তি নাই। UPPLৰ কাৰণে ওলাই আহিছে ৰাইজে, UPPLৰ প্ৰাৰ্থীক জিকাব। হীৰা শৰণীয়া ডাঙৰীয়া তেখেতৰ ৰাইজে তেখেতক মৰম কৰি পেলাই 10টা বছৰ সুবিধা কৰিলে, হয় না নহয়? এতিয়া 10টা বছৰতো অভিজ্ঞতা হৈ গ'ল ৰাইজৰ। তেখেতে সাংসদ হৈ পেলাই কি কৰিলে? তেখেতে অবৰো নাম লৈ পেলাই খেলি আছিলে, কিন্তু মাজতে ঘপকৈ আমাৰ চৰকাৰৰ লগত সোমাই গ'ল, বড়োৰ লগতে সোমাই গ'ল না অবৰোই। ঘনশ্যাম দাস তেওঁলোকৰ EM হয় না নহয়? এইটো অবৰোক এতিয়া প্ৰমোদ বড়ো যদি বড়ো কোৱা হয়, বড়ো আৰু অবৰোতো লগ লাগি পেলাই BTC চৰকাৰখন চলাই আছে দেখোন। তো আজিৰ তাৰিখৰ বড়ো অবৰোতো কোনো ইয়াৰ গতিকে আমাৰ কথাটো ইয়াৰ 35 লক্ষ জনসাধাৰণ, ইয়াত বড়ো অবৰো কোনো কথা নাই। এই অঞ্চলৰ ৰাইজৰ দায়বদ্ধতাৰে কাম কৰিবৰ কাৰণে UPPL দলে ওলাই আহিছে, প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰি আছে। গতিকে আগন্তুক দিনত 35 লক্ষ জনসাধাৰণৰ জীৱনৰ দায়িত্ব লৈ পেলাই, জীৱনৰ সুৰক্ষা নিশ্চিত কৰি পেলাই সকলো জাতি জনগোষ্ঠী একে মৰ্যাদা দি পেলাই উন্নয়ন কৰাৰ কাৰণে কাম কৰি আছে। আৰু এই কথাটো BTR বাকী ৰাইজে বুজি পাইছে। গতিকে আজিৰ তাৰিখত কোনো জাত পাতৰ কথা নচলিব। আজিৰ তাৰিখত
মূল্যবোধৰ ৰাজনীতি সকলোৱে বিচাৰিছে আৰু ইউ পি পি এলে এইটো দিবলৈ গৈ আছে আৰু চৰকাৰখন এইটোৱে দি আছে। এতিয়া চাওক, আজি অৰুণোদয় দিয়া হৈছে, আজি ৰেচন কাৰ্ড দিয়া হৈছে, ঘৰ দিয়া হৈছে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰ্থিক অনুদান দিয়া হৈছে, ছেল্ফ হেল্প গ্ৰুপবিলাকক আৰ্থিক অনুদান দিয়া হৈছে। এই যিটো স্কিম চৰকাৰী আঁচনিবিলাকতো ৰাইজৰ স্বাৰ্থত, জনকল্যাণ আঁচনি। গতিকে এইটো স্পষ্টভাৱে ডাইৰেক্ট নিজৰ ঘৰত নিজৰ একাউণ্টত চব সোমাই যায়। আগৰ দৰে নহয়, ইয়াৰ কোনো দালালৰ কোনো বেপাৰ নাই। তো গতিকে এই কথাখিনি ৰাইজে বুজি পাইছে। গতিকে আজিৰ তাৰিখৰ বড়ো নহয় আৰু দাদাগিৰি ৰাজনীতি নহয়, এটা সুন্দৰ পৰিৱেশৰ মানুহে কাম কৰিবৰ কাৰণে চিন্তা কৰিছে। গতিকে আমি ইউ পি পি এলৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলাই আছে, সেই চৰকাৰে চিন্তা কৰিছে। গতিকে আমি ইউ পি পি এলৰ নেতৃত্বত, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলাই আছে, সেই চৰকাৰখনক সমৰ্থন কৰিবলৈ আহি আছে। আজি কিমান মানুহ যোগদান কৰিছে আপোনালোকৰ ইয়াত? ইতিমধ্যে মই কৈছোঁ, ইয়াত 1500তকৈ বেছি, 1500ৰ ভিতৰত 1200 BPF। ছ'চিয়েল মিডিয়াত এটা ফটো ভাইৰেল হৈছিল আপোনালোকৰ কৰ্মী এটা কথা স্পষ্ট হওক, কোনোবা যদি দোষী কৰে, আইন আছে ইয়াত, হয় না নহয়? তেখেতে বেঞ্জামিন বসুমতাৰীয়ে 6 মাহ আগত তেখেতে ধৰা পৰিছিল। তেখেতক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল, তেখেতক BCDC চেয়াৰমেনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। আজি BPF-এ ওচৰৰ নিৰ্বাচন আছে বুলি ভাইৰেল কৰিবৰ কাৰণে তেওঁলোকে এইটো ভাইৰেল কৰি দিলে। সেইটো কোনো চিন্তা কৰিব লগা কথা নহয়, এইটো আলোচনা কৰিব লগা কথা নাই। আমাৰ কথাটো স্পষ্ট, আমি কাৰাপশ্যনৰ জিৰ' টলাৰেঞ্চ। গতিকে কোনোবা যদি কাৰাপশ্যন হৈছে, আপোনালোকে ওলাই দিয়ক, ছ'চিয়েল মিডিয়া আছে, চব মিডিয়া ওলাই দিয়ক। কোনোবা আমাৰ BPF আমাৰ মানে ইউ পি পি এল দলৰ কোনোবা সদস্যই, কোনোবা আমাৰ BCDC চেয়াৰমেনে হওক, মেম্বাৰে হওক, কোনোবা যদি দুৰ্নীতিৰ লগত যদি লিপ্ত হয়, সেই মানুহক কোনোবা যদি আমাক দেখাব পাৰে, দেন তেওঁলোকক আমি আমাৰ দলৰ পৰা আমি বহিষ্কাৰ কৰা হ'ব আৰু তেওঁলোকৰ মানে মেম্বাৰে হওক, BCDC চেয়াৰমেনে হওক, এই দায়িত্বৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ব। গতিকে আমি আমাৰ যিটো কথা জিৰ' টলাৰেঞ্চ, সেইটো এতিয়াও চলি আছে, চলি থাকিব। নৱহৰিয়াৰ কথাটো মই ক'ব নোৱাৰোঁ আৰু মই তেখেতৰ কথা মই ক'ব বিচৰা নাই। সি 2টা খেলক বা 3টা খেলক, ৰাইজে এতিয়া চব বুজি পাইছে। নৱহৰণীয়া মাজতে কেতিয়াবাকে কয় যে তেখেতে বাহিৰত খেলিব পাৰে বুলি, কেতিয়াবা ভিতৰত খেলিব, কেতিয়াবা বাহিৰত খেলিব বুলি তেখেতে কয়। গতিকে তেখেতৰ কথা এইটো। কংগ্ৰেছ সমৰ্থন দিলে বা কি হ'ব? আজি কংগ্ৰেছ আছে জানো অসমত? UDF-এ ইতিমধ্যে 3টা সমষ্টিত তেওঁলোকে খেলিব। তো গতিকে কোনোবা তেওঁলোকে সমৰ্থন পাওক বা নাপাওক, আমাৰ কথাটো হ'ল BTC অঞ্চলৰ ৰাইজে বেলেগ চিন্তা একোৱেই কৰা নাই। কালি এটাই মাত্ৰ চিন্তা কৰিছে, শান্তি আমি পাইছোঁ, আমি শান্তিৰে জীয়াই থাকিব বিচাৰোঁ, উন্নয়ন আমাক লাগে। গতিকে যিখন চৰকাৰে জনকল্যাণ আঁচনিৰ দ্বাৰা ৰাইজৰ উন্নতি কৰি আছে, আমাৰ BTC চৰকাৰ, অসম চৰকাৰ, সেই চৰকাৰখনে আমি সহযোগ কৰিম। সেই কথাটো ৰাইজৰ চিন্তা। হাৰিব কি আছে? হাগ্ৰামা মহিলাৰী আৰু হাগ্ৰামাৰ দল শেষ হ'বলৈ গৈ আছে। দৈনন্দিন তেওঁলোকৰ দলৰ পৰা আমাৰ ইউ পি পি দলত যোগদান কৰি আছে। হাগ্ৰামা মহিলাৰে কৈছে তেওঁলোকৰ কথাই বোলে মুখ্যমন্ত্ৰীয়ে কৈ আছে, NDA যিটো আপোনাৰ আসন পাব, সিদিনাও কৈছে। এইটো ক্ষেত্ৰত কি হয়? হাগ্ৰামা মহিলাৰী হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাইছে, আপোনালোকৰ হৈ প্ৰচাৰ চলোৱা নাই। এনেকুৱা হৈছে যে মনে মনে এইটো হাগ্ৰামাৰ কথাহে। হাগ্ৰামা যদি যেনেকৈ কৈছে, এইটো মানে নিজৰ সন্তুষ্টিৰ কাৰণে ক'ব পাৰে। মুখ্যমন্ত্ৰীৰ লগত হাগ্ৰামা কিয় আছে? আচ্ছা চাওক, হাগ্ৰামা মহিলাৰে তেওঁলোকৰ কোনো লজ্জা নাই। মই যদি চিধাকৈ যদি কওঁ, হাগ্ৰামা মহিলাৰে চুপে সেই এছেম্বলি কোঅৰ্ডিনেশ্যনত তেওঁলোকৰ 3জন MLA অসম চৰকাৰক সহায় কৰি আছে। আৰু এইফালে ৰাজহুৱাকৈ BTC চৰকাৰক তেওঁলোকে গালি পাৰে, হয় না নহয়? আচ্ছা, BTCত কোন আছে চৰকাৰত? ইয়াৰ BJP, UPPL আছে না নাই? BJP চৰকাৰ হয় না নহয়? BTC চৰকাৰ নোৱাৰে, ভয় কৰে। আৰু সেইটোৱেই কথা যে তেওঁলোকৰ যে মানে মিথ্যাচাৰৰ ৰাজনীতি কৰি আছে না, আৰু সুবিধাবাদী যে ৰাজনীতি কৰি আছে, এইটোতো স্পষ্ট। আৰু এই কথাখিনি আজি ৰাইজে বুজি নাপায় নেকি? আপুনি ভাল একে বেয়া, এই কথাটো ৰাইজে চব বুজি পায়। এইটো কথা নহয়। দেখ ভাই, আমাৰ অসমত 3টা মিত্ৰ দল
একবদ্ধভাৱে আমি NDA কাম কৰি আছোঁ না AGP BJP নেতৃত্বত AGP UPPL আমি একেলগে কাম কৰি আছোঁ এটা কথা আপোনালোকক মই জনাম যে কোকৰাঝাৰত আমাৰ ট্ৰেক্টৰৰ ছবিত পদমপুলো দিব হাতীও দিব হা বৰপেটাত হাতীৰ ছবিত আমি ট্ৰেক্টৰ ছবিয়ে তাত ভোট দিম পদমপুলো তাত ভোট দিব বাকি যিমান আছে বাহিৰত সব আমি ট্ৰেক্টৰ আৰু হাতীয়ে পদমপুলো সব মাৰি কিমানখন আসন সেইটো আমাৰ ৰণনীতি কিমানখন আসন লাভ কৰিব NDA হিচাপে ইতিমধ্যে স্পষ্ট হৈ গ'ল 14টাৰ ভিতৰত 12টাটো কাটাং হৈ গ'ল 2টাৰ কাৰণে মাথা মাৰি আছে ধন্যবাদ नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो डालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो